UPPL, BJP আৰু GSP বডলেণ্ড কাউন্সিলত যেটো সরকার চলি আছে অহা 20 তারিখে 2 বছর কমপ্লিট হব আৰু এই 2 বছৰৰ উপলব্ধিত প্ৰথম মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰো তেখেতৰ এটা এবল লিডাৰশিপ তেখেতৰ ডাইনামিক এটা লিডাৰশিপৰ কাৰণে 2020 চনত এটা চুক্তি হৈ গল এই চুক্তিৰ পিছত এন্টায়াৰ বডলেণ্ডত এটা নতুন এটা ডাউন নতুন এটা সূৰ্য উদয় হল আৰু সেই কাৰণে এতিয়া সকলো জাতি জনগোষ্ঠী সকলো নাগৰিক আমি শান্তিত থাকিব পাৰিছো এই বিশেষ দিনত মই ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰো তেখেতৰ যেটো গাইডেন্স তেখেতৰ যেটো নেতৃত্ব ইয়াৰ তেখেতৰ প্ৰেজেন্সতে 2020 চনৰ শান্তি চুক্তি সম্পন্ন হৈছিল আৰু তেখেতৰ প্ৰত্যেকটো মুহূৰ্তত যেটো আমাক এটা ভাল গাইডেন্স তেখেতে দি আছে সকলো সমস্যাত ইয়াৰ দ্বাৰা আজি আমি বহুতখিনি আমাৰ একৰ্ডৰ ক্লজেছ খিনি ইমপ্লিমেন্ট কৰিব পাৰিছো আৰু বাকিখিনিও এটা ভাল এটা ডাইৰেকচনত গৈ আছে এই কাৰণে মই তেখেতক ধন্যবাদ জনাব বিচাৰো আৰু ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ বৰ্তমানৰ আইবিৰ ডিজি কেন্দ্ৰীয় চৰকাৰৰ হোম সেক্ৰেটাৰী আদি কৰি বহুত বিষয়াসকল জড়িত আছিল মই তেখেতসকলক ধন্যবাদ জনাও অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায় 1.5 বছৰ আগৰ প্ৰায় এই চুক্তিখন কৰাৰ কাৰণে বহুতখিনি পদক্ষেপ লৈছিল মই তেখেতক ধন্যবাদ জনাব বিচাৰো আৰু ইয়াৰ পিছত চুক্তি হৈ যোৱাৰ পিছত আমাৰ গভৰ্নমেন্ট ফৰ্ম কৰা আৰু ইয়াৰ পিছত গভৰ্নমেন্টখন কেনেকৈ ভালকে চলিব লাগে এই সকলো মুহূৰ্তত তেখেতে আমাক গাইডেন্স দি আছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াক মই ধন্যবাদ জনাও আমাৰ দলক এনডিএৰ পাৰ্টনাৰ হ'বলৈ সুযোগ দিছে এই কাৰণে মই তেখেতক ধন্যবাদ জনাও আৰু লগতে অসমৰ প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া বৰ্তমানৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া সাংগঠনিক সম্পাদক ফণী শৰ্মা ডাঙৰীয়া মই সকলোকে ধন্যবাদ জনাও বিশেষভাৱে এই জাৰ্নিত আমাক মাৰ্গদৰ্শন কৰিছে ইউজি ব্ৰহ্ম ডাঙৰীয়া এটা নন ভাইলেন্ট পিসফুল বডলেণ্ড গঢ়াটো তেখেতৰ সপোন আছিল আৰু বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো সপোন যে আমি বডলেণ্ড অঞ্চলত বসবাস কৰা জনসাধাৰণে সাংবিধানিক অধিকাৰ পাব লাগে আৰু নিজৰ ভৰিত নিজে থিয় দিবলৈ কিছুমান সুযোগ পাব লাগে আৰু এই কাউন্সিলটো হোৱাৰ পিছত বহুতখিনি স্কোপ এই অঞ্চলৰ ৰাইজে পাইছে ইয়াৰ কাৰণে মই বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো বিশেষভাৱে আমাৰ মটো আছিল স্মাৰ্ট গ্ৰীণ এণ্ড আমি পিসফুল বডলেণ্ড গঠন কৰাটোৱে আমাৰ উদ্দেশ্য আছিল আৰু এই 2 বছৰত আমি উপলব্ধি কৰিছো যে বডলেণ্ডখন পিসফুল হৈছে বডলেণ্ডখন গ্ৰীণ কৰি ৰাখাৰ কাৰণে আমি বহুতখিনি আঁচনি ইতিমধ্যে হাতত লৈছো আৰু স্মাৰ্ট কৰাৰ কাৰণে কাউন্সিল গভৰ্নেন্স ডিস্ট্ৰিক্ট গভৰ্নেন্স ব্লক লেভেললৈকে কেনেকৈ এফেক্টিভ গভৰ্নেন্স দিব পাৰো ইয়াৰ কাৰণে আমি বহুতখিনি কাম কৰিছো আৰু বডলেণ্ড অঞ্চলত যিখিনি ৰিসোৰ্সেছ আছে আৰু যিখিনি ৰিসোৰ্সেছ আমাৰ আহে এই ৰিসোৰ্সেছটো প্ৰপাৰ ইউটিলাইজ কৰাৰ কাৰণে আমি বিভিন্ন পলিচিবিলাক আমি হাতত লৈছো বিভিন্ন ট্ৰেনিং বিভিন্ন কামবিলাক কৰি আহিছো আৰু ইয়াত বিশেষভাৱে আমাৰ গেপ যেটো এটা হিউজ গেপ আছে আমাৰ ডেভেলপমেন্টত এইটো পুৰা কৰিবৰ কাৰণে এতিয়া আমি বহুতখিনি সেন্ট্ৰেল এজেন্সিজ ইন্টাৰনেশনাল অৰ্গানাইজেশনস লাইক UNDP UNICEF বহুত সংগঠনবিলাক আমি লগত লৈছো আৰু একেলগে আমি কাম কৰি আছো আৰু ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি স্কিল মিছনৰ পৰা আদি কৰি বিভিন্ন আঁচনিবিলাক ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি কাম কৰি আছো অসম চৰকাৰৰ বহুত ভাল আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহাৰ পিছত ইয়াত লোৱা হৈছে এইবিলাকো ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি কাম কৰি আছো আৰু ওভাৰঅল কাউন্সিলত যিখিনি আমাৰ ফান্ড আহে এই ফান্ডৰ দ্বাৰা কেনেকৈ আমাৰ মানুহৰ যেটো লাইভলিহুডটো কেনেকৈ বেটাৰ কৰিব পৰা যায় ইয়াত কি ইন্টাৰভেনশন গভৰ্নমেন্টে কৰিব পাৰে ইটো লাইভ ষ্টক সেক্টৰতে হওক এগ্ৰিকালচাৰ সেক্টৰতে হওক হ্যান্ডলুম সেক্টৰতে হওক এইবিলাক আমি অলপ মিশন মোড প্ৰগ্ৰাম আমি কৰি আছো এডুকেশনত বহুত ফোকাস কৰিছো আই এম হ্যাপি টু অ্যানাউন্স দ্যাট 1000 স্কুল been already adopted by the BTR Goverment আমি এডাপ্ট কৰিলো যিখিনি গভৰ্নমেন্ট স্কুল গভৰ্নমেন্ট এইড পাই থাকিব কিন্তু স্পেশালি 1000 স্কুল এই বছৰত আমি এডাপ্ট কৰিছো যত নেকি স্পেশাল কেয়াৰ লোৱা হ'ব
আৰু অহা বছৰ নেক্সট স্কুল এডাপ্ট কৰা হ'ব ইয়াৰ পিছত আৰু বাকিখিনি স্কুল এডাপ্ট কৰা হ'ব আৰু যাহাতে একদম ফাউণ্ডেশ্যন লেভেলৰ পৰাই ল'ৰা ছোৱালী ভাল এডুকেশ্যন পাব পাৰে ইয়াৰ কাৰণে আমি কেয়াৰ লৈ আছোঁ যাহাতে আপোনাৰ প্ৰাইমাৰী স্কুলতো ইউনিভাৰ্চিটিলৈকে ভাল হয় ইয়াৰ কাৰণে আমি প্ৰত্যেকটো স্তৰতে আমাৰ কাম আমি আৰম্ভ কৰিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লগত কলেজ বৰৰ লগত হায়াৰ ছেকেণ্ডাৰী বৰৰ লগত হাই স্কুলৰ লগত চবৰ লগতো আমি কাম আৰম্ভ কৰিছোঁ আৰু দীঘলীয়া এটা সপোন আছিলে আমাৰ অঞ্চলৰ পৰা IAS IPS সংখ্যা বাঢ়িব লাগে ডক্টৰ ইঞ্জিনিয়াৰৰ সংখ্যা বাঢ়িব লাগে আৰু সেইকাৰণে এইবছৰ আমি সুপাৰ 50 নামেৰে 50 জন ল'ৰা ছোৱালীক UPSCৰ কাৰণে দিল্লীত চানিকৰ লগত কোচিং কৰিবলৈ পঠাইছোঁ 50 জন ল'ৰা ছোৱালী কোকৰাঝাৰত IITৰ কাৰণে কোচিং কৰাই আছোঁ আৰু 50 জন ল'ৰা ছোৱালী আমি মেডিকেলৰ কাৰণে কোচিং দিবৰ কাৰণে তৈয়াৰী কৰি আছোঁ সেইটো জানুৱাৰীৰ পিছত এইটো আৰম্ভ হ'ব তো বিশেষভাৱে ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি কোনো আমি বাদ দিব বিচৰা নাই যোৱা 2 বছৰত বহুতখিনি ৰাস্তা হৈ গ'ল আৰু বহুতখিনি ৰাস্তা আমাৰ অঞ্চলত হ'ব এটা বছৰতে আমি এইবাৰ 500খন স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছোঁ আৰু 100খন নতুন স্কুল নিৰ্মাণ কৰিবলৈ গৈ আছোঁ অসম চৰকাৰে বহুতখিনি স্কুল ডেভেলপমেণ্ট কৰা আঁচনি আমাক দিবলৈ গৈ আছে ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মূল বিষয় হৈছে বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী শান্তি সম্প্ৰীতিৰে থাকিব লাগিব ইয়াৰ কাৰণে ভূমিৰ সমস্যাটো ডাঙৰ সমস্যা আছিলে কিন্তু ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে 12 তাৰিখৰ পৰা আমি লেণ্ড মেলা লৈছোঁ যোৱা ডিসেম্বৰ 12 তাৰিখৰ পৰা ডিসেম্বৰ 22 তাৰিখলৈ ফাৰ্ষ্ট ফেজ লেণ্ড মেলা হ'ব য'ত ভূমি চাৰ্টিফিকেট প্ৰদান কৰা ট্ৰেন্সফাৰ কৰা মেডি পট্টা কৰা বিভিন্ন কাগজ যিবিলাক প্ৰবলেম মানে আছিলে সেই প্ৰবলেমবিলাক সলভ কৰাৰ কাৰণে 19টা আমাৰ সাৰ্কেল অফিচত মেলা পাতা হৈছে এটো ফাৰ্ষ্ট ফেজ আকৌ সেকেন্ড ফেজ ইয়াত কৰা হ'ব যিখিনি ভূমিহীন লোক আছে ইয়াৰ এটা আমাৰ জৰীপ চলি আছে আমি ভূমিহীন লোকসকলক বড়োলেণ্ড অঞ্চলত কেনেকৈ সকলক কিঞ্চিত হলেও ভূমি প্ৰদান কৰি তেখেতসকলক স্থায়ীভাৱে থাকাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে গভৰ্ণমেণ্টে চিন্তা কৰি আছে আৰু NC ভিলেজ আৰু ফৰেষ্টত যিবিলাকে বসবাস কৰি আছে আইনগতভাৱে তেখেতসকলক আমি কেনেকৈ অধিকাৰ দিব পৰা যায় ইয়াৰ কাৰণে কিছুমান প্ৰক্ৰিয়া ইতিমধ্যে হাতত লোৱা হৈছে আমি বিচাৰিছো এটা নিকা চৰকাৰ আৰু সেই নিকা চৰকাৰটো আনাৰ কাৰণে আমাৰ EM সকল MCLA সকল আমাৰ চৰকাৰখন বহুত আমি কাম কৰি আছো আপোনালোকে দেখিবলৈ পাইছে যে যোৱা 2 বছৰত যিখিনি চাকৰি পাইছে কাউন্সিলত কোনো ঘোষ দিব লগা হোৱা নাই এই বছৰো বহুতে চাকৰি পাব ইয়াত কোনো ঘোষ দিব নালাগিব মই ৰাইজক অনুৰোধ কৰিছো যি সকল ক্যান্ডিডেটক অনুৰোধ কৰিছো তেখেত সকলে যাহাতে চাকৰিৰ ক্ষেত্ৰত কোনো লেনা দেনা নকৰে এটো মই তেখেত সকলক অনুৰোধ কৰিছো আৰু আমি বিচাৰিছো এটা খুষ্ট BTR এটা উন্নত BTR আৰু সেই কাৰণে BTR চুক্তিৰ যিবিলাক দফা আছিল সেই দফাবিলাক আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি কাম কৰি আছো বহুতখিনি দফা ইতিমধ্যে প্ৰসেছত আছে বহুতখিনি ইনষ্টিটিউশন নিৰ্মাণ কৰাৰ ফলে আগবাঢ়ি আছে তো সেই নিৰ্মাণ কৰা আৰু প্ৰসেছত যিখিনি আছে সেইখিনি আমি ইমপ্লিমেন্ট কৰাৰ কাৰণে আমাৰ সকলোকে লৈ প্লে আমি আগবাঢ়ি গৈ আছো NDBৰ মই বন্ধুসকলক আমাৰ যি সকল নেতা আছে সন্মানীয় নেতাসকলক প্ৰাক্তন NDBৰ মই ধন্যবাদ জনাও তেখেতসকলে মূল খুঁটিলৈ আহিল এতিয়া সমাজৰ লগত থাকি সমাজ গঢ়াৰ কামত তেখেতসকলে বহুতে নিয়োজিত হৈছে মনোনিৱেশ কৰিছে বহুতে ৰাজনীতিত জড়িত হৈছে বিভিন্ন কামত জড়িত হৈছে মই প্ৰাক্তন NDBৰ নেতা কৰ্মীসকলক ধন্যবাদ জনাইছো আৰু সমাজক মই অনুৰোধ কৰিছো যে তেখেতসকলক এতিয়া স্বাভাৱিক জীৱনত যাহাতে সদায় তেখেতসকলৰ লগত থাকি সমাজখন আগুৱাই নিয়া একেলগে কাম কৰাৰ যাহাতে এটা পৰিৱেশ গঢ়ি তোলে ইয়াৰ কাৰণে সমাজক মই অনুৰোধ কৰিছো BTR গভৰ্ণমেণ্ট BTR অঞ্চলৰ 35 লাখ ৰাইজৰ গভৰ্ণমেণ্ট 35 লাখ ৰাইজৰ সিকিউৰিটি পিস এণ্ড ডেভেলপমেণ্টটোৱে আমাৰ মূল উদ্দেশ্য গতিকে অনাগত দিনত ৰাইজৰ আদৰ পাম বুলি আশা কৰিছো আৰু আমাৰ প্ৰত্যেকজন সৰকাৰৰ মানে আমাৰ ইলেক্টেড মেম্বাৰ্স এণ্ড বিষয়া কৰ্মচাৰী সকলক বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ স্বাৰ্থত সেৱাত কাম কৰিবলৈ মই তেখেতসকলক অনুৰোধ